হেল্ল' গাইজ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আমি গৈ আছোঁ হাউলি ৰাজ চাবলৈ। হাউলি ৰাস চাবলৈ মানে 2 বছৰ পিছত আজি আমি গৈ আছোঁ হাউলি ৰাস চাব। আৰু আজি আমি আপোনালোকক কি দেখাম মানে হাউলি ৰাসত কি আহিছে আৰু কি অহা নাই আৰু কি কেনেকুৱা কি সকলোখিনি দেখাম। তো ভিডিঅ'টো ভালকৈ চাই থাকক। আৰু যিহেতু আমি ৰাতি যাব লাগিব নহয়, এই হেলমেটটো পিন্ধি ল'ব লাগিব, নহ'লে কিবা হ'ব আৰু তো যাই লওঁ। আৰু এনেকৈ মানে আহি পালো আমি হাউলি ৰাস চাবলৈ। তো আপোনালোকক সকলোখিনি দেখাম মানে গাইছ সকলো বস্তু মানে চাব লাগে, মানে চাৱাটো আৰু শুনাটো বহুত পাৰ্থক্য আছে নহয়। তো আজি আমি আপোনালোকক দেখাই আছো। তো ভিডিঅ'টো আপোনালোকে ভালকৈ চাই থাকক আৰু আমি দেখাই আছো। আৰু আমি এতিয়া গৈ আছো ভিতৰত। তো ভিতৰত কি আছে মানে আমি গৈহে আপোনালোকক দেখাম। তো ভিডিঅ'টো ভালকৈ চাই থাকক, মই কৈছো বহুত ইণ্টাৰেষ্ট হ'ব, ভিডিঅ'টো চাই থাকক। তো গাইছ এতিয়ালৈকে কিন্তু আমি ভিতৰত যোৱা নাই আৰু ইয়াত লিখিছে চাওক শ্ৰী শ্ৰী কৃষ্ণ নমো নম। তো আমি এতিয়া গৈ আছো ইয়াৰ ভিতৰত দি আৰু ফাইনেলি আহি পালো। দিছ ইজ মাই হাউলি ৰাস। তো এতিয়া আপোনালোকে অলপ ভালকৈ চাই থাকক, মানে এতিয়া আমি আপোনালোকক মেইন বস্তুখিনি দেখাম। আৰু ইয়াতো বা চাওক বহুত মজা কৰি বনাইছে চাওক, ফুনি শৰ্মা আৰু ইয়াত আছে ডক্টৰ ভূপেন হাজৰিকা, মজা লাগিছে। আৰু এই চাওক বিশ্বপ্ৰসাদ ৰাভা আৰু এইটো হ'ল জ্যোতি প্ৰসাদ আগৰৱালা, বহুত ভাল লাগিছে। কিন্তু সকলোতকৈ ডাঙৰ মন্দিৰ কিন্তু এইটোৱে হয়। চাওক কিমান ডাঙৰ আৰু বহুত মানে ডিজাইন কৰিছে, মেজিক লগাইছে চাওক। আৰু মন্দিৰৰ লগত এটা পুখুৰী আছে আৰু পুখুৰীৰ পাৰতে চাওক ধুনীয়াকৈ মানে সজাই থৈছে শ্ৰীকৃষ্ণ আৰু বিভিন্ন আচলতে ৰাজ বুলি ক'লে এইবিলাকেই মেইন, মানে মন্দিৰ বিলাকেই মেইন। তো আৰু এইটো পুখুৰী হয় আৰু সেই পুখুৰী সিফালে চাওক, সঁচাকৈ বহুত ভাল লাগিছে। চাওক সেইফালে শ্ৰীকৃষ্ণ ফটো লগাই দিছে, বহুত ভাল লাগিছে। আৰু ইফালে সকলোৱে চাই আছে, মানে দেখি আছে কেনেকুৱা মডেল কৰিছে, বাপৰে বাপৰে, মন মুদি চাই আছে মানে। তো তেওঁলোকে চাই থাকক আৰু আপোনালোকক দেখক। আৰু ইফালে চকীও আহিছে চাওক ৰাসত। আৰু আপোনালোকে কোনে চকী উঠি ভাল লাগে মানে ভাল পায় তো কমেণ্ট কৰি কৈ দিবচোন। আৰু এইটো কি বুলি কয় নাজানো, কিন্তু উঠিছে চাওক, অলপ দেখাই আছো আপোনালোকক। আৰু মানুহৰ কথা আপোনালোকক কি ক'ম, চাওক দিছ ইজ মাই হাউলি ৰাস। মানে এনেকুৱা মানুহ হয় মানে চাওক, পাগল হৈ যাব আপোনালোকে। যোনে অহা নাই হাউলি ৰাস চাবলৈ, তো একবাৰ আহি চাওক, মানে কেনেকুৱা মানে কি ক'ম, চাই পাগল হৈ যাব আপোনালোকে। আৰু গাইজ এইটোৱে হ'ল হাউলি ৰাসত সকলোতকৈ ডাঙৰ খেল। চাওক এই হ'ল আমাৰ চতুৰ্থ পুৰস্কাৰ, মানে থাৰ্ড। এনেকৈ বহুতো গাড়ী আছে, মই দেখা মতে ইয়াত 21টানি গাড়ী আছে। বাপৰে ইমান ডাঙৰ এটা খেল, চাওক বহুতেই গাড়ী আছে ইয়াত। তো আপোনালোকে হাউলি ৰাস চাবলৈ আহক আৰু ডাঙৰ খেলৰ টিকেট কাটি লৈ যাওক। চাওক কিমান গাড়ী। আৰু মই শুনিছো ডিম্বুদা ইয়াত আহিব নেকি, তো যদি আহে তেনেহ'লে থালৰ ভিডিঅ' নিশ্চয় বনাব, কাৰণ ডিম্বুদা থাৰ আছে নহয়। আৰু এতিয়া আমি আপোনালোকক বেলেগ ঠাইত গৈ আছো, মানে বেলেগ ঠাইত মানে আমি দলঙত ওপৰত যাই আপোনালোকক দেখাম। তো ভিডিঅ'টো ভালকৈ চাই থাকক, কেনেকুৱা লাগে দেখাম। গাইজ চাওক মানুহ চাওক না, কেনেকুৱা মানুহ হৈছে, বাপৰে ডেঞ্জাৰ মানুহ হৈছে চাওক। এতিয়া আমি যাম ঘৰত, কাৰণ ৰাতি বহুত হৈছে। বৰ্তমান ৰাতি 1টা বাজে, তো ঘৰত যাব লাগিব। তো টাটা মাৰি দিলো হাউলি ৰাস। তো এতিয়া আমি গৈ আছো ঘৰত। তো আজি ভিডিঅ' এইখিনিতে। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এনেকুৱা ভাল ভিডিঅ' দিবলৈ আমি চেষ্টা কৰিম।